হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখুৱাই আছোঁ মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছাৰে যি আমাক আহ্বান দিছে ৰাতি 9টা বজাত যি পাৰে টৰ্চ পাৰে, মম পাৰে, লাইট পাৰে জ্বলাবলৈ, সকলোবোৰ লাইট বন্ধ কৰি। গতিকে মই আজি সেই বস্তুবোৰ ৰেডি কৰিছোঁ, মই দেখুৱাম অলপ পিছতে। সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে যাতে একমত হৈ কৰে যেন ইয়াতে কোনো ধৰ্ম জাতি বিচাৰ নাই। সকলোৱে আমি একগোট হৈ আমি কৰোনাৰ বিৰুদ্ধে আমি যুঁজিবলৈ সাজু হ'ব লাগে। সেয়ে মই অনুৰোধ জনাইছোঁ সকলো দেশবাসী আৰু মোৰ ফালৰ পৰা অভিনন্দন। আৰু সকলোৱে এই কাম কৰিবলৈ কোনো সংকোচ কৰিব নালাগে। আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই আজি সাজু কৰিছোঁ। প্ৰধানমন্ত্ৰীয়ে যি আমাক আহ্বান দিছে 9টা বজাত আমাক চাকি পাৰে, লাইট পাৰে, টৰ্চ পাৰে, যিকোনো মম পাৰে সেইবোৰ জ্বলাবলৈ আহ্বান দিয়াৰ কাৰণে মই এইবোৰ বস্তু সাজু কৰিছোঁ। যিহেতু সময় আছে, এতিয়া বৰ্তমান 9টা হোৱা নাই। 9টা হ'লে মই এইটো জ্বলাম, সকলোৱে লাইট বন্ধ কৰি আমি জ্বলাম। সকলোকে ময়ো আহ্বান কৰিছোঁ মোৰ ফালৰ পৰা, ময়ো কৰিম আৰু আপোনালোকেও কৰিব। মই সেয়েহে ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক। ঠিক এয়া মই আৰম্ভ লগাই দিলোঁ।